হেল্ল' গাইজ, ৱেলকাম টু মাই আৰএল ফাৰ্মিং ইউটিউব চেনেল। সকলোকে মোৰ অন্য এক ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। তো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই ৰাতিপুৱাই শুই উঠি গাহৰিক দানা দিছোঁ, তাকে মই কেনেকৈ দিছোঁ, কি দিছোঁ, সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে চাই যাওক। তো গাইজ, পোনপ্ৰথমে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ মোৰ এই 4টা গাহৰি যি পোৱালি আছিল, এইকেইটা বৰ্তমান বহুত ডাঙৰ হ'লগৈ। বাকী এতিয়া মই দানা দি আছোঁ, এইফালে চাওক। আৰু লগতে এইজনী মাক যোনজনী গাভিনী গাহৰি আছিল, আৰু এইটো মাহতে ভিতৰত মানে পোৱালি দিব। আপোনালোকক পোৱালিলৈ মই দেখাবলৈ চেষ্টা কৰিম। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ গাইজ, আপোনালোকে চাব। আৰু দেখিবলৈ পাইছে এই যি গাভিনী গাহৰিজনী, এইজনী চাইজটো চাওক। মানে সম্পূৰ্ণ এই মাহটোৰ ভিতৰত মানে পোৱালি দিয়া চান্স মানে আছে আৰু। বাকী এইফালে দানা নৰ্মেল দিছোঁ, কোনো কিনা দানা নহয়। এইফালে তুঁহগুৰি আৰু লগতে ভাত দেখিবলৈ পাইছে। তাৰ ভিতৰত এইফালে পোৱালিখিনিও দেখিছে, চাওক গাইজ। এইফালে তুঁহগুৰি দেখিবলৈ পাইছে আৰু ভাত পূৰা দিছোঁ। আৰু কালাৰ চাওক গাইজ, কোনো ধৰণৰ চুলি তুলি নাই, সম্পূৰ্ণ ডাঙৰ হোৱাৰ চেষ্টা চলাই আছোঁ। আৰু 6 মাহত বিক্ৰী কৰিম বুলি ভাবিছোঁ। পূৰা লোকেল পদ্ধতিৰে মই পালন কৰি গাহৰিকেইটাক পুহিছোঁ। তো আপোনালোকে ঘৰটো চাওক, দেখিবলৈ পাব ঘৰটো। এইটো চাওক, ঘৰটো এনেকৈ কৰি এনেকৈ আছে। তাৰ বাহিৰে এই তলত এখন যোনখন পকা আছে, এখন ফ্ল'ৰ পকা কৰি লৈছোঁ, যাতে পানীখিনি যায়গৈ। এতিয়া বৰ্তমান পূৰা লেতেৰা হৈ গৈছেগৈ, এইবোৰ চব গুছোঁ, এইবোৰ চব পাইপে এতিয়া চাফা কৰিম। তো আপোনালোকক দেখাবলৈ চেষ্টা নকৰোঁ বাৰু এতিয়াও। এতিয়া আপোনালোকে গাহৰিখিনিয়ে চাওক, বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। তো আপোনালোকে মোৰ এই গাহৰিখিনি চাই আপোনালোকে পঢ়ক, মোক অকণমান ছাপোৰ্ট কৰিব গাইজ। লগতে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু মোৰ এই আৰএল ফাৰ্ম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' গাইজ, আপোনালোকে অকণমান চাওক মোৰ এই গাহৰিখিনি সম্পূৰ্ণ ডাঙৰ হৈছেগৈ গাইজ। আৰু 2-3 মাহৰ ভিতৰত মই এই যোনকেইটা পোৱালি আছে এইকেইটা বিক্ৰী কৰিম। মাংকিনীয়া পোৱালিকেইটা যোনকেইটা দিব, এইকেইটা পুহিম। তো খাই আমনি পাই গৈছে, লোকৰ লগত খাইছোঁ। তো আজিলৈ ইমানেই গাইজ। পুনৰ অন্য ভিডিঅ'ত আকৌ লগ পাম গাইজ। বাই বাই।